वेलकम और वेलकम बैक टू माई चैनल गगोज किचन एंड ब्लॉग ले सकलोके स्वागतम जनाइছোঁ। আজি আমি আহিছোঁ মামা ঘৰত নুমলীগড়। অলপ টাইম হৈ গ'ল আহি পোৱা। এতিয়া আমি এনে বহি আছোঁ। আমি নুমলীগড় কি কাৰণত আহিলোঁ জানিবলৈ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া পাঁচফোৰণ দিলে নে চফ দিলে और जीरा दिसे ये है हमारे दो देवियाँ और आज है हम नुमलीगढ़ में। होम टूर दिखाई दियो नेकी আজি सो आप लोगों को होम टूर दिखाई दियो माने रिफाइनरी क्वार्टर है। सो वो लोग हो हाँ ये देखिए এইবিলাক কিমান এৱাৰ্ড দেখিছে ওপৰতো দেখিছে। এবাৰ চব ডাঙৰ মামাৰ ল'ৰা এটা ল'ৰা একমাত্ৰ ল'ৰা তাৰে চব এৱাৰ্ড চব সিয়ে পোৱা এইবিলাক চব। আৰু ওপৰত আছে চবতকৈ ডাঙৰ এটা শাৰদা ইউনিভাৰ্চিটিৰ ডেন্সত পাইছিলে বোলে এইটো। আৰু এইপিনে এইডাল এনেই হ'লে থোৱা আছে ইয়াতে। আৰু এইবিলাক শ্বকেছ আছে আৰু এইপিনে চেয়াৰ আছে লগতে এখন বিচনা আছে। আজি মই ইয়াতে শুম লগতে একেটা ৰুমতে সৰু কাপে যেতিয়া ডাইনিং ৰুমতে আছে। চ' আৰু সেইপিনে নেদেখাওঁ সেইটো মানে ষ্ট'ৰ ৰুম। আৰু ফিলহাল মানে মোৰ লগৰীয়া আছে এয়া চিনি পাইছে চাগে মেৰা ডৰেমন। डोरेमोन নহয় नोबिता और शिजुका है। आप इधर देखिए थोड़ा टाइम के लिए और आइए। यहाँ पे है वॉशरूम, तो है एक बाथरूम, एक टॉयलेट रूम और यहाँ पे बेडरूम जो कि मैं नहीं दिखा सकती। और बता रही है मामी जी के किचन में काम सुनिए काम मामी है भात बनाए थे। अब बोलो बाबा देखा ले बंदा को कितना नेना हेलो एवरीवन एड सब मुक एरी एरी की खाय আছে স্প্রাইট খাই আছে স্প্রাইট আৰু মোক খাবলৈ দিয়া নাই। কেলে দিয়া নাই কৈ দিয়ক মোক তো খাব এনেই দিয়া নাই। মোৰ একো কাঁচা হোৱা নাই মোক নিদিয়ে খাবলৈ কাৰণে। হেল্ল' এভৰিৱান এতিয়া আমি শুবলৈ আছোঁ কাৰণ আমি কালি যাম। ক'লে যাম জানো এনে কৈ আছোঁ ক'লে যাম কালি আমি যাম ডিমাপুৰ। চ' এতিয়া আমি শুই দিওঁ। এতিয়া কেইটা বাজিলে 11:20 হৈ গ'ল বহুত দেৰি হৈ গ'ল। চ' কালি আমি ডিমাপুৰ যাম আৰু আপোনালোকক দেখুৱাম। আৰু এই লাইটটো কেনেকুৱা লাগিছে কওক। ৱাও চব বহুত ধুনীয়া লাগিছে। চ' এইপিনে প্ৰিন্সি শুয়ে আছে আৰু মাহঁতো শুলেগৈ। Hey guys, good morning. উঠিলোঁ ৰাতিপুৱা 5টা বাজিতে উঠিলোঁ আজি। আমি रेडी सेडी होंगे पा धुई बाय। हम रेडी हो गए हैं। আমি এতিয়া যাব ওলাইছোঁ। ব'লা চেনেল উলিয়ালা।
পুৰা একদম কাম हम चले दीमापुर देखो क्वार्टर घर মই মানে একদম খালি খালি মানে একো বস্তু বস্তু লৈ জানে সব ধৰা মানুহ ওলাই গৈছে ৰ'দ ওলাই আছে ভিতৰতে ঠাণ্ডা বহুত ঠাণ্ডা ফেন নললেও ঠাণ্ডা এইবোৰ নুমলীগড়ৰ ৰিফাইনাৰী কোৱাৰ্টাৰবোৰ ইফালে প্ৰিন্সিজি আহি আছে আৰু আমাৰ গাড়ী উলিয়াই আছে ক'ত যোৱা আমাৰ ডেঞ্জাৰ টাইট ফিটিং আছে তোমাৰ এনে কমফৰ্টেবল হ'ব নাই আমি মানে পাছফালে চাৰিজনী বহিছোঁ অকণমান টাইট ফিটিং হৈ গৈছে উপায় নাই মানে এডজাষ্ট কৰি গৈ আছোঁ কাৰণ এইজনী অলপ মানে ইমান হেভি নহয়তো দিগদাৰ নাই কোচতো বহি যাব পাৰে তোমাৰ কোচত বহিম নহয় মোৰ কোচত নহ'ব মানে মা কোচত বহিব এইফালে আছে এবাৰ নেনা কোচত বহিব এবাৰ মাম্মীজিকে কোচত নে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি প্ৰকাশী সমন্বয়ৰ অৰ্থে তাৰপিছত আগলে তাৰ পাছৰ কত তাকেতো ৰেকৰ্ডিং কৰি আছে পাহৰিলো বেলেগ এটা এতিয়া বিষ্ণুৰ পাৰত ওলাই দিয়া আপুনি কি ক'ব বিচাৰিছে বা কি গান গাব পাহৰিলো নহয় আগলে পাহৰি থাকিলে কবিতা কিতাপখন লৈ আহিব লাগিব ন গাড়ী আমি কি যত্ন বচালে অসমৰ কাষলৈ যাব আৰু মনবোৰ ভাগি ভাগি যাব আৰু ডিমাপুৰ গৈ আমি হোটেল হাজাৰিকাৰ এটা গান ভাল লাগে কোনটো গান ঐ নীলাজ পাহাৰ টিং টিং ঐ শুকান পাহাৰ টিং টিং মৰ মৰ মৰম বিহীন কৈ মোৰ তই লাজতে মৰ বিচাৰিলি কি পালি 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 নে নাপালি তই সপোন দেখিছিলি তোৰ বুকুৱাই দিলি জ্বলা পাব এটা বলে ধুনীয়া গান গাইছিলি
এতিয়া আমি এখন ধাবাত দেখিলোঁ খাবলৈ কাৰণে লোকেশ্যনটো গম নাপাওঁ ক'ত পালোঁ এইডোখৰ নাজানো কি হয় এইপিনে জংঘল আছে আৰু অপজিট চাইডত এখন ধাবা আছে আৰু ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট মানে পুৰি খাওঁগৈ ৱাও এয়া পৰাঠা ইয়াত মই মানে এয়া লোবিয়া নে ৰাজমাৰ আছে আৰু কিবা কিবি আছে চব মিক্স আছে লোবিয়া ৰাজমা চব আৰু এইটো চাগে খৰিচা চাগে বেলেগ চাটনি এইটো গম পোৱা নাই খালে গম পাম কি ধুনীয়াছে দিছে এক্সাইটেড আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া ৱাশৰুম গৈ আছোঁ চবে এজনে কিয় আহিলে আগে চ' আমাৰ এতিয়া আকৌ জাৰ্ণি কণ্টিনিউ হ'ব আমাৰ গাড়ী পাৰ্কিং কৰি থৈছে ইয়াতে আৰু ইপিনে টেক্সি ঠিক কৰিছে নিউ মাৰ্কেট যাবলৈ কাৰণে ইয়াত প্ৰাইচটো বহুত বেছি 500 কৈছিলে নিউ মাৰ্কেটলৈকে যাবলৈ কিন্তু লাষ্টত 400 মানি গ'ল আমি मार्केटলৈকে যাম ফাৰ্ষ্ট हमारा लेडीज पार्टी तैयार मार्केटिंग के लिए की
Bye.